কনসেপ্ট লাৰ্ণিঙলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ MA 4th সেমিষ্টাৰৰ অসমীয়া বিভাগৰ প্ৰথম কাকত লিপি আৰু পাঠ সমীক্ষাৰ অন্তৰ্গত 10 নং অধ্যায় পাঠ প্ৰমাদ। ভিডিঅ'টোৰ জৰিয়তে দীঘলীয়া পাঠ বা অধ্যায় এটা কেনেকৈ সংক্ষিপ্ত ৰূপত নোট বনাই অতি কম সময়ত মনত ৰাখিব পাৰোঁ, আনকি পৰীক্ষাৰ আগমুহূৰ্তত দিনত 2 বা 3 বাৰকৈ ৰিভাইজ দিব পাৰোঁ, সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। অধ্যায়টো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। পাঠ প্ৰমাদৰ অৰ্থ। পাঠ প্ৰমাদৰ অৰ্থত এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত পাঠ প্ৰমাদৰ অৰ্থ হৈছে পাঠ বিকৃত কৰা। দ্বিতীয়তে উল্লেখ কৰিব জ্ঞাত অজ্ঞাতভাৱে লিপিকাৰৰ নিজস্ব বুদ্ধিমত্তাৰ বাবে বা বিভিন্ন কাৰণত পাঠৰ যি বিকৃত ৰূপ হয় তাক পাঠ প্ৰমাদ বুলি কোৱা হয়। 3 নম্বৰত উল্লেখ কৰিব পাঠ নকল কৰোঁতে হাত বাগৰি যাওঁতে মূল পুথিৰ পাঠৰ পৰিৱৰ্তন ঘটাকে পাঠ প্ৰমাদ বুলি কোৱা হয়। 4 নম্বৰত উল্লেখ কৰিব শিক্ষিত আৰু অশিক্ষিত দুয়ো শ্ৰেণীৰ নকলকাৰৰ হাতত পৰি পাঠ বিকৃত বা পাঠ প্ৰমাদ হ'ব পাৰে। এই কথাখিনি বহলাই লিখিব। পাঠ প্ৰমাদৰ বিভিন্ন কাৰণসমূহ। কি কি কাৰণত পাঠ প্ৰমাদ হ'ব পাৰে ইয়াতে উল্লেখ কৰিব। 1 নম্বৰত লিপিকাৰৰ দৃষ্টিগত ভুলৰ বাবে। দ্বিতীয়তে উল্লেখ কৰিব মনোগত ভুলৰ বাবে। তৃতীয়তে উল্লেখ কৰিব শ্ৰুতিগত ভুলৰ বাবে। চতুৰ্থতে উল্লেখ কৰিব নতুন নতুন কথাৰ সংযোজনৰ বাবে। 5 নম্বৰত উল্লেখ কৰিব অনভিজ্ঞতা। 6 নম্বৰত উল্লেখ কৰিব বৰ্ণ বিলুপ্তি। 7 নম্বৰত উল্লেখ কৰিব বিভিন্ন পাঠৰ সংযোজন। 8 নম্বৰত উল্লেখ কৰিব অঞ্চল বিশেষে কৰা উচ্চাৰণৰ প্ৰভাৱ। 9 নম্বৰত উল্লেখ কৰিব আখৰৰ সাল সলনি। 10 নম্বৰত উল্লেখ কৰিব সমাৰ্থক শব্দৰ প্ৰয়োগ। 11 নম্বৰত উল্লেখ কৰিব পুৰণি বৰ্ণ বিন্যাসৰ সলনি নতুন আখৰৰ জুটনি। 12 নম্বৰত উল্লেখ কৰিব অলংকাৰৰ সংযোজন। 13 নম্বৰত উল্লেখ কৰিব নকলকাৰৰ ভুল স্মৰণ। এই পইণ্টছকেইটাৰ ওপৰত আপোনালোকে বহলাই লিখিব আৰু এইকেইটা কাৰণৰ কাৰণে পাঠ প্ৰমাদ হ'ব পাৰে। এই পাঠ প্ৰমাদক 3 প্ৰকাৰে ভাগ কৰা হৈছে। 1 নম্বৰত লিপিকাৰৰ দৃষ্টিগত ভুলৰ বাবে। দ্বিতীয়তে মনোগত ভুলৰ বাবে। তৃতীয়তে শ্ৰুতিগত ভুলৰ বাবে। পুৰণি পুথি আৰু পাঠ প্ৰমাদ। ইয়াতে উল্লেখ কৰিব 1 নম্বৰত হৰিনাৰায়ণ দত্ত বৰুৱাই সম্পাদনা কৰা দৈতাৰী ঠাকুৰৰ বিৰচিত মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ চৰিতৰ কাহিনী। দ্বিতীয়তে উল্লেখ কৰিব মাধৱদেৱ ভক্তসকলৰ সৈতে এবাৰ ক্ষেত্ৰীৰ পৰা বৰপেটালৈ যাওঁতে জাবিৰিকুছিত ৰৈছিল। 3 নম্বৰত গধূলি হ'বলৈ 6 দণ্ড বাকী। 4 নম্বৰত মাধৱদেৱ ভকতসকল কাৰ কি পুথি আছে উলিয়াবলৈ কোৱাত মুৰাৰী কোঁচে ভক্তি ৰত্নাৱলী পুথি উলিয়াই দিলে। 5 নম্বৰত উল্লেখ কৰিব মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰক পাঠ কৰিবলৈ নিৰ্দেশ। 6 নম্বৰত উল্লেখ কৰিব পাঠ শুনি মাধৱদেৱে খং উঠি আৰু ৰামচৰণক কি পৰশ বুলি সোধাত তেওঁ যেমন মতে লিখা আছে তেমন মতে পৰন্ত বুলি ক'লে। 7 নম্বৰত উল্লেখ কৰিব প্ৰমাণ ল'বলৈ অচ্যুত গুৰুক সোধাত একে উত্তৰ দিলে। 8 নম্বৰত মুৰাৰী কোঁচ সোধাত পুথিখন তেওঁৱে লিখা বুলি জনালে। 9 নম্বৰত উল্লেখ কৰিব মাধৱদেৱে মুৰাৰীক পাপীৰ পাপ আৰু কফলা পৰি ৰত্নাৱলী লিখা বুলি কৈছিল। 10 নম্বৰত উল্লেখ কৰিব আকৌ কীৰ্তন ঘোষাত অকৃপা কৰোঁ কথাখিনি ছপা গ্ৰন্থত অবহু পাকৰো হৈ প্ৰকাশ। এই কথাখিনি উল্লেখ কৰিব। পাঠ প্ৰমাদ নিৰাকৰণ বা পাঠ সমীক্ষা পদ্ধতিৰ প্ৰক্ৰিয়া। 1 নম্বৰত উল্লেখ কৰিব পাঠ আৱিষ্কাৰ। দ্বিতীয়তে উল্লেখ কৰিব পাঠ পুনঃমূল্যায়ন। 3 নম্বৰত উল্লেখ কৰিব পাঠ সংশোধন। 4 নম্বৰত উল্লেখ কৰিব অধিসমীক্ষা। ওপৰত উল্লেখিত এই 4টা পদ্ধতিৰে পাঠ সমীক্ষকসকলে পাঠ সমীক্ষা কৰি মূল গ্ৰন্থৰ ওচৰ চাপিব পাৰে। এই কথাখিনি বহলাই উল্লেখ কৰিব।
এইদৰে সংক্ষিপ্ত নোট বনাই পঢ়িলে পৰীক্ষাৰ আগমুহূৰ্তত নিশ্চয় দিনত 2-3বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব, আনকি পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় তেতিয়াহ'লে ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে, তাৰে এটা লিংকৰ জৰিয়তে এইটো PDF ডাউনলোড কৰি ল'ব পাৰিব, আন এটা লিংকৰ জৰিয়তে সম্পূৰ্ণ লিপি আৰু পাঠ সমীক্ষাৰ ওপৰত বনোৱা নোটছৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। মোক উৎসাহিত কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আনকি আপোনাৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব। ভিডিঅ'টো কেনে পালে নিশ্চয় গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।